নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানত নামিল আনন্দ মিশ্ৰ। কমাণ্ড ফ'ৰ্চসহ মটৰ চাইকেলেৰে বাগৰিত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকী। एक्चुअली कि आसे कि आम इतना एक स्पेशल टास्क फोर्सो आसे जी काजिरंगा लै आसे तातो डिस्कास होइसिले कि एसपी बिलाक सिनियर अफिसारक एटू जानिब लागे ग्राउंडत कि चलि आसे आमाक बुझिब लागे आमार मानुगुली केनेका कि काम करि आसे नम्बर 1 सेकेंड होल कि जिमान इतना रुट्स आसे जी वालनारेबल रुट হয় जी बेया मानु सब यूज करे जी स्पेशली पोचिंग एंड अल तो ये मोक निजे जानिब लागे निजे ना जानिले आमी केनेका एक ऑपरेशन अर्गानाइज कराम সেইকাৰণে গ্ৰাউণ্ডত সেইটো জানাৰ কাৰণে আৰু স্পেশালি আজি ফুল মুন আছে তো যেটো বহুত ভালনাৰেবল হয় তো সেই টাইমত লাষ্ট मोर देन 2 years এটা ভাল একটা রেকর্ড আছে যেটো নগাঁৱত কোনো হোৱা নাই ইয়াত क्योंकि बहुत हार्ड वर्क तार पिছত গৈছে তো হার্ড वर्क যেটো কৰি আছে প্লাস আমাৰ স্মার্ট वर्क যদি কৰি আমি বুজিব পাৰো এই গ্ৰাউণ্ডত কি চলি আছে আমাৰ যে মানুহ ক'ত ক'ত ফাঁক আছে আমাৰ ক'ত যেটো এক্সপ্লয়েট কৰি লৈ একটা গলত কাম হৈ যাব পাৰে সেইকাৰণে আমাৰ এসডিপিও মেডময় আছে লগত তো আমি আজি বুঢ়া পাহাৰ ফালেও আমি যেটো এৰিয়া ডমিনেশ্যন কৰিলো জংগলত যে এইটো ৰুট হয় আৰু বহুত কাম কৰিলো যেটো এইটো কোৱা ঠিক নহব এনেকাই সেই কাৰণে আমি জংগলত এতিয়া গৈ আৰু যিমান আমাৰ ৰেঞ্জাৰ সাহেব আছে যিমান ভালনাৰেবল পইণ্টছ আছে যিমান আমাৰ পোষ্ট আছে যে জায়গা পিছত ইতিহাস আছে য'ত এইটো বেয়া কাম হৈছে তো সেই সবৰ নিজে এইটো আহিছোঁ এইটো এই শৃংখলাত প্ৰথম আছে আজি আৰু এইটো চলি থাকিব এনেকা আই বিলিভ বেলেগ বেলেগ যে এছ পিছ আছে সবই কৰিব এইটো আৰু আমি গ্ৰাউণ্ডত না জানিলে আমি সেইকাৰণে এইটো গ্ৰাউণ্ড এইটো মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ নিৰ্দেশ আছিলে আৰু আমাৰ যিটো টাস্ক ফ'ৰ্চ আমাৰ মাননীয় স্পেচিয়েল ডিজিপি ছাৰ জিপি সিং ছাৰৰো গাইডেন্সত আমি এইটো প্ৰকল্পটো চলাইছোঁ আৰু এইটো চলি থাকে নাই এইটো কণ্ট্ৰল আছে কিন্তু সেইটো আমি অলপ ঢিলা পৰিলে এইটো ফাঁক ল'লে এইটো চেষ্টা কৰিব সেইকাৰণে আমাৰ যিটো প্ৰেছাৰটো বেছি ৰাখিব লাগে আৰু পুৰা গ্ৰাউণ্ডত আমাৰ পকেটটো ষ্ট্ৰং ৰাখিব লাগে সেইকাৰণে এইটো প্ৰিভেণ্টিভ মেজাৰৰ কাৰণে আৰু আপুনি ৰিচেণ্টলি গম পাইছে অলৰেডি অসম পুলিচ ধৰি আনিছে পোচৰক আৰু বহুত একশ্যনো হৈছে তো সেইকাৰণে এইটো প্ৰিভেণ্টিভ মেজাৰ নিচিনা বুজিব লাগে কি এইটো হ'ব না দিওঁ সেইকাৰণে আমি একদম কমিটেড আছোঁ আমি এইটো লৈ একদম বদ্ধ আছোঁ কি এইটো আমি এনেকুৱা কোচিং একদম জিৰ' কোচিং হ'ব ইয়াত থাকিব ৰিচেণ্টলি আপোনাৰ যোৱা বছৰৰ পৰা ৰিচেণ্টলি কেইদিনমান 10জন লোক ছাৰ জড়িত হৈছে তেওঁলোকক ট্ৰেডিঙত জড়িত হৈ আছে এইটো এটা ডাঙৰ চেলেঞ্জ এইটো ছাৰ আপোনালোকে কি ধৰণে আমি ইনফেক্ট আপুনি যেটো ক'লে ঠিকই কৈছে কিয় লোকেল মানুহ আৰু যে এনেকা মানুহ নাথাকিলে কেতিয়াও এইটো নাপাৰে বাহিৰত দি আহে তো সেইকাৰণে আমি অলৰেডি আমাৰ লিষ্টেড আছে এই সব মানুহ বহুত মানুহ আছে যে নিজে তাৰ আমাৰ লগত সবার ৰেকৰ্ড পাইছোঁ আমি আর আমি প্রত্যেকের এনেকা মানুষের ওপৰত নজর আছে আমার আর আমি সেইটো লৈ অপারেশন লাগাতার চলাই আছো আর সেইটো হল একটা কথা সেকেন্ড হল কি যে পুরানা মানুষ আছে যে সেইটো লাগি আছে তার ওপৰত আমার পুরা নজর আছে কি কৰি আছে কি কৰা নাই প্লাস সেইটো লৈ যদিও কোনো মানুষ ভাবে কি এইটো কৰিব পাৰে তো আই বিলিভ কি এতিয়া আমি পুরা আমার যেটো কাজিৰঙা জোনৰ যিমান ডিস্ট্রিক্ট আছে সবই সজাগ আছে আমি ইভেন স্লাইটেস্ট যদি এনেকা কোনো হিন্ট পাও কি এনেকা কোনো ইভেন ভাবি আছে সেইটো তো আমি ইমিডিয়েটলি প্ৰিভেণ্টিভ ষ্ট্ৰাইক কৰাৰ কাৰণে ৰেডি আছোঁ স্যার আজি আপুনি বাইক চলাইছে ইমান দূৰৰ পৰা কেনেকুৱা লাগিছে স্যাৰ এই ৰুটটো স্যাৰ কেনেকুৱা লাগিছে কাজিৰঙাৰ ৰুটটো নাই এইটো বাইকৰ কাৰণ হয় এইটো অলপমান মোৰ নিজৰ ইণ্টাৰেষ্ট থাকে আৰু বাইকত আহিলে আমি আমাৰ যে বহুত ইয়াত আমাৰ ফ'ৰ্চ আছে যে বাইকত মুভ কৰে এইটো তো মই তাৰ বুজিব লাগে না কি আমাৰ যে চিপাহী কি ফেচ কৰি আছে আমি যদি বাৰ খালি এচি গাড়ীত ঘূৰিলে তো নহ'ব তো সেইটো একটা কথা হ'ল দ্বিতীয় হ'ল সেইটো আহিলে আমি গ্ৰাউণ্ডত কোনো জাগাত সোমাই যাব